Thank you.
বিহু উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু তেওঁলোকৰ ভৱিষ্যত কামনা কৰাৰ লগতে এখন বিহু আনি আমি আদৰণি জনাইছোঁ। আমি তেখেতৰ শিল্পী জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইখিনিতে এটা আমাৰ গাঁৱৰে মহিলা চম্পা কলিতা শৰ্মাই তেখেতলৈ এটা কামৰ টোপোলা আগবঢ়াইছে। গতিকে এই টোপোলাটো মই তেওঁলৈ আগবঢ়াইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এটি গীত গাই তেওঁ সামৰণি মাৰক। আমাৰ গণদ্বীপ যিহেতু আহি পাইছে, ইয়াৰ পিছতে গণদ্বীপৰ গীত পৰিৱেশন কৰা হ'ব। ধন্যবাদ।